হেল্ল' এভৰিৱান, আজি মই বনালোঁ প্ৰায় 1 কেজিমান খুৰমা। কাৰণ মই যিহেতু ঘৰতে থাকি পেলাই আজৰি টাইমত এটা সৰু ব্যৱসায় কৰিব লৈছোঁ, য'ত মই দোকানে দোকানে কিছুমান মিঠাই বিক্ৰী কৰোঁ। ইয়াতে মই আজি বনাব লৈছোঁ খুৰমা। এয়া প্ৰথমে ময়দা লৈ লৈছোঁ, জুখি ল'ম, পূৰা 1 কেজি ল'ম, যিহেতু চৰিয়াটোত 300 গ্ৰাম আছে, সেইটো কাৰণে 1300 হৈছে। তাৰপিছত অকণমান নিমখ দি দিছোঁ। নিমখটো অপশ্যনেল হয়, নিদিলেও হয়, কিন্তু মিঠা বস্তুত অকণমান নিমখ দিলে ভাল লাগে। আৰু ইয়াত লৈছোঁ 1 কাপ ৰিফাইনখিনি ইয়াত ধুনীয়াকৈ মুঠিব লাগিব। ৰিফাইনখিনি যিমান ধুনীয়াকৈ মুঠ খাব ময়দাখিনিৰ লগত, সিমান ধুনীয়াকৈ খাস্তা হ'ব, মানে ভিতৰি খাবলৈ বৰ ধুনীয়া হ'ব। এইখিনি ভালকৈ মুঠি এতিয়া এনেকৈ লাডু বনাই চালে গম পাব। যদি লাডু বনিছে তেন্তে আমাৰ তেলৰ পৰিমাণটো একদম পাৰফেক্ট আছে। এয়া ধুনীয়াকৈ মই প্ৰায় 10 মিনিটমান ধুনীয়াকৈ মুঠি লৈছোঁ। আৰু এতিয়া এইখিনিত মই পানী ইউজ কৰিম। এয়া ডাঙৰ কাপ এটাত যে আমি চাহ খোৱা কাপটোত 1 কাপ পানী মই ল'ম। প্ৰথমে অকণকৈ ঢালিম। পানীৰ পৰিমাণটো ইয়াত অকণমান চাই পেলাই দিব লাগে, কাৰণ বেছি ঢিলা হ'লে বস্তুখিনি ভাল নহয়। সেইটো কাৰণে অকণ দি পেলাই পানীখিনি দিম। প্ৰায় ইয়াতে 1.5 গিলাচমান পানী লাগে, আৰু মুঠোতে অকণমান কষ্ট হয়, সেইটো কাৰণে তলত বহি লৈ পেলাই ভালদৰে 2খন হাতেৰে মুঠিম। আৰু পানী ইয়াত চাওকচোন ইমানখিনিমান বাকী আছে, মানে সম্পূৰ্ণ 2 গিলাচ নালাগে। আৰু ধুনীয়াকৈ টাইটকৈ এতিয়া মই এই ডোটো বান্ধি লৈছোঁ, আৰু ইয়াত আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰি পেলাই এতিয়া মই 2টা ডাঙৰ লৰি কাটি লৈছোঁ। আৰু এই লৰিটোৰো পাৰোঁ মই সৰুকৈ কাটি ল'ম, আৰু অলপমান ভালকৈ ভিতৰলৈ সুমিয়াই গোল কৰি ল'ম। আৰু তাৰপিছত ৰিফাইন অকণমান দি পেলাই বেলি ল'ম। বেলাটো ইমান পাতল কৰিবও নালাগে আৰু ইমান ডাঠ কৰিবও নালাগে, মিডিয়াম এটাত কৰিব লাগে। ৰুটিতকৈ অকণমান ডাঠ হ'ব লাগে। আৰু এতিয়া আপোনাৰ হাতত যদি কাটাৰ নাথাকেও এনেকৈ ব্লেড এখন দিও কৰিব পাৰে, বা চোকা চাকু দিও কাটিব পাৰে। সমানকৈ এনেকৈ কাটিম। আৰু মই বেছি চাইজটো ডাঙৰ নকৰোঁ, যিহেতু পেকেটিংবিলাক সৰুকৈ কৰোঁ, মই সেইটো কাৰণে চাইজটো অলপমান সৰুৱে ৰাখোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ চোকা ব্লেডখনেৰে কাটি লৈছোঁ। আৰু ব্লেডেৰে কাটিলে যে খুব ধুনীয়াকৈ এৰিও আহে, আৰু সমান হয়। আৰু চাকুখনৰ সহায়ত এনেকৈ ধুনীয়াকৈ এৰাই ল'লোঁ। আৰু ডলা এখনত ধুনীয়াকৈ কাগজ পাৰি লৈছোঁ। গোটেইখিনি মই কাটি লওঁ, তাৰপিছত একেবাৰে মই ফ্ৰাই কৰিম। এইখিনি দেখিছেনে, হাতেৰে এৰাই দিম। এতিয়া একো নাই, লদা খালেও পিছত যেতিয়া তেলত দিয়া হ'ব তেতিয়া খুব ধুনীয়াকৈ এৰি যায়। এতিয়া গৰম তেলখিনি কৰি লৈছোঁ, এটা দি লৈছোঁ, আৰু চাই লৈছোঁ যে তেলটোৰ পৰিমাণ গৰম হৈছে নাই। প্ৰায় 1 লিটাৰমান তেল লৈছোঁ। আৰু জুইটো বেছি দিবও নালাগে, নহ'লে ওপৰটো ৰঙচুৱা হ'ব, ভিতৰটো নিসিজিব। জুইটো কম হ'ব লাগে, মানে মিডিয়াম হ'ব লাগে। আৰু ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰিব লাগিব। ইয়াতকৈ আৰু অলপমান ৰঙচুৱা হ'ব লাগিব। এতিয়া দেখিছেনে, ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে, লাইট ব্ৰাউন কালাৰৰ। গোটেইখিনি খুৰমা এনেকৈ ফ্ৰাই কৰি হোৱাৰ পিছত ঠাণ্ডা কৰি ল'ব লাগিব। তাৰপিছতহে চেনি ঘোলটো বনাব লাগিব। কিছুমান জইন হৈ থাকে, এনেকৈ হাতেৰে এৰাই লৈছোঁ। তাৰপিছত মই এখন ডাঙৰ কেৰাহী লৈছোঁ। কেৰাহীখনত মই ইয়াতে 1 গিলাচ, আৰু মানে 2 গিলাচ নহয়, প্ৰায় 1.5 গিলাচমান পানী লৈছোঁ, আৰু 800 গ্ৰামমান চেনি লৈছোঁ। তাৰপিছত এই চেনিখিনি ধুনীয়াকৈ দি পেলাই মই জুইত বহাই দিছোঁ। এইখিনি উতলিব লাগিব, খুব ভালকৈ উতলিব। অলপমান লেতেৰা ওলায়, এইখিনি লেতেৰাখিনি বাহিৰ কৰি ল'ব লাগে। তাৰপিছত খুব ধুনীয়াকৈ উতলাৰ পিছত হাতৰ আঙুলিৰ মাজত এনেকৈ চাব লাগিব। যদি তাৰ এনেকৈ আঠা হয় তেন্তে হৈ যাব। আৰু তলত নমাই পেলাই গোটেইখিনি ভাজি থোৱা খুৰমা তাত দি পেলাই এতিয়া লৰাই থাকিব লাগিব, কণ্টিনিউ হিলাব লাগিব, নহ'লে লাগি ধৰিব, টান মানে গোটা খাই যাব। যেতিয়ালৈকে এইখিনি এটা হৈ নাযায়, গোটেই খুৰমাখিনিত চেনি ঘোলখিনি যেতিয়ালৈকে ঠাণ্ডা হৈ নাযায়, এই দেখিছেনে কালাৰটো বদলি গৈ থাকিব, বগা হৈ যাব, কাৰণ এইখিনি এতিয়া ঠাণ্ডা হ'ব লৈছে যিহেতু। আৰু কণ্টিনিউ এনেকৈ হিলাব লাগিব। এইখিনি কৰোঁতে অকণমান সময় লাগে, বাৰু খাবলৈও সিমানেই টেষ্টি হয়। এয়া দেখিছেনে, আৰম্ভ হৈছে। মই বাৰু সৰহকৈ বনাইছোঁ দোকানৰ কাৰণে, কিন্তু আপোনালোকে কম পৰিমাণে হ'লেও এইবাৰ বিহুত ট্ৰাই কৰি চাব পাৰে। তাৰপিছত মই ধুনীয়াকৈ এয়া 10 টকীয়া পেকেটিং কৰি আছোঁ। দোকানে যেনেকুৱা পেকেটিং কৰিব দিয়ে তেনেকৈ কৰি আছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ।